everyone, আজি আপোনালোকলৈ লৈ আহিছোঁ মই এটা এডুকেশ্যনেল ভিডিঅ'। প্লিজ ভিডিঅ'টো শেষলৈকে চাওক। Did you know why this place called Assam? ভাৰতৰ উত্তৰ পূবত অৱস্থিত এই ভূখণ্ডটো কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। 1228 চনত আহোমসকলে প্ৰৱেশ কৰাৰ পিছত অসম নামটোৰ প্ৰচলন হয় বুলি কোৱা হয়। আনহাতে আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি এইবিলাকত অসম, আছাম, অহম, আহোম আদি শব্দবোৰৰ প্ৰচলন লক্ষ্য কৰা হয়। আপোনালোকে দেখিছে অসমৰ ভূখণ্ড পাহাৰ, পৰ্বত, নদ, নদী, গছ, গছনি আদি অসমান ঠাইৰে ভৰা। সেয়েহে এই অসমান ঠাইৰ পৰাই অসম শব্দটোৰ উৎপত্তি হোৱা বুলি কোনোৱে ক'ব খোজে। আনহাতে এনেকুৱাও হ'ব পাৰে যে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত ফেৰ মাৰিব পৰা বা অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সমান ধুনীয়া কোনো ঠাই নাই, সেইবাবে ইয়াৰ নামটো অসম ৰখা হ'ল। অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছত ইংৰাজসকলৰ মুখত অসম নামটো নুফুটাৰ বাবে আছাম আৰু অসম শব্দ দুটা প্ৰচলিত হৈ আছে। এই ভূখণ্ডক অসম আৰু ইয়াত বাস কৰা লোকসকলক অসমীয়া বুলি কোৱা হয়। আজি এই ধুনীয়া অসমখন বানপানীৰ কবলত আছে। বানপানীৰ কবলৰ পৰা মুক্ত হ'বলৈ আহক আমি সকলোৱে অসমৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।